আজি আকৌ এটা নতুন ভিডিঅ' লৈ মই তোমালোকৰ মাজলৈ আহিলোঁ। কেইদিনমান আগতে সকলোৰে মৰমৰ বিহুটো গ'ল। তো বিহুত সকলোৱে লাড়ু পিঠা বনাইছে। তো আজি লাড়ু পিঠা খাই কেনেকৈনো ছবি এখন আঁকিব পাৰি চাওঁ আহা। তো প্ৰথমতে এটা খুজিলোঁ মই গুড়াৰ লাড়ু। মা মোক গুড়া লাড়ু এটা দে। তো গুড়া লাড়ুটো খাই আছোঁ বঢ়িয়া টেষ্টি হৈছে দেই, বঢ়িয়া। এতিয়া কি কৰিম, নাৰিকলৰ লাড়ু দুটা খাম। মা নাৰিকলৰ লাড়ু দুটা দে মোক। এটা খালোঁ আৰু এটা খালোঁ। এতিয়া পিঠাও বনাই নহয়, তো পিঠাও এখন খালোঁ। মা পিঠা এখন দে। তো ভাল লাগিলে খাই, আৰু খুজিলোঁ মাক, মা আৰু দুখন মোক পিঠা দে। আৰু খালোঁ। এতিয়া তিল পিঠা বনাইছে, তিল পিঠাও খাম। মা তিল পিঠা এখন দে। তিল পিঠাও এখন খালোঁ। এতিয়া বিহু চাব যাব লাগে, বিহু চাব যাওঁতে পইচা লাগিব। এতিয়া মাক মই পইচা 6 টকা খুজিলোঁ। খোজোতে আৰু এবাৰ খুজিলোঁ, প্ৰথমবাৰ নিদিলে। মা আৰু 6 টকা দে। তো মায়ে কি কৰিলে, আকৌ নিদিলে। এতিয়া কি কৰোঁ, মায়েতো নিদিলেই। এতিয়া মই দেউতাক 6 টকা খুজিলোঁ। দেউতা 6 টকা দেচোন। তো দেউতাক আৰু এবাৰ খুজিব লগা হ'ল, দেউতাই নিদিলে প্ৰথমবাৰ। দেউতা 6 টকা দে। এতিয়া দেউতাই ক'লা মই পাহাৰৰ পৰাই আহোঁ। তো চোৱাচোন কি ধুনীয়া এটা পুতলা হৈ গ'ল।